মই ডক্টৰ বাহাৰুল ইছলাম জয়জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে এইডছ কি, এইডছ কিয় হয় আৰু কেনেদৰে এজন মানুহৰ পৰা আন এজন মানুহলৈ এইডছ সংক্ৰমিত হয় বা এইডছৰ ওপৰত আমি কেনেকৈ সজাগতাৰ সৃষ্টি কৰিম, ছ'চাইটিৰ পৰা এইডছ কেনেকৈ নাইকিয়া কৰিম বা এইডছ কেনেকৈ প্ৰিভেণ্ট কৰিম তাৰ ওপৰত এটা আলোচনা কৰিব গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমাৰ অসমৰ ছ'চাইটিৰ পৰা যাতে এইডছ ৰোগ আমি কমাব পাৰোঁ আৰু এইডছ প্ৰিভেণ্ট কৰিব পাৰোঁ। এইডছ হৈছে একুৱায়াৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম। ই এবিধ ক্ৰনিক ইমিউনো ছিষ্টেম ডিজিজ হয় আৰু এইডছ HIV ভাইৰাছৰ দ্বাৰা হয়। HIV ভাইৰাছ হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। এই HIV দ্বাৰা যেতিয়া মানুহ এজন আক্ৰান্ত হ'ব তেতিয়া সেই মানুহজনৰ শৰীৰত ব্লাডত থকা WBC অৰ্থাৎ হোৱাইট ব্লাড কৰ্পাছকুলৰ T4 চেলৰ টি হেল্পাৰ গ্ৰুপছ অফ চেল কমপ্লিটলি ডেমেজ হয় আৰু আক্ৰান্ত হয় আৰু ইমিউনো ছিষ্টেম ব্ৰেকডাউন হয়। ফলত সেই মানুহজনৰ শৰীৰত এইডছ ডেভেলপ হয় আৰু চিভিয়াৰ ইনফেকশ্যন আৰম্ভ হয়। যেতিয়া মানুহজন HIV দ্বাৰা আক্ৰান্ত হ'ব তেতিয়া সেই মানুহজনৰ ইমিউনো ছিষ্টেম কমপ্লিটলি ডেমেজ হ'ব আৰু সেই ডেমেজ হোৱাৰ কাৰণে সেই মানুহজনৰ ইনফেকশ্যন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব আৰু বডিয়ে ইনফেকশ্যন আৰু ডিজিজৰ লগত ফাইট কৰিবলৈ যি সামৰ্থ্য সেয়া কমি যাব। গতিকে এবাৰ HIV দ্বাৰা আক্ৰান্ত হ'লে সেয়া কেতিয়াও কিউৰ নহয়, কিন্তু মেডিকেশ্যনৰ জৰিয়তে কণ্ট্ৰলহে হয়। গতিকে HIV ছ'চাইটিত কেনেকৈ কমাব পাৰি, কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি, কেনেকৈ সজাগতাৰ সৃষ্টি কৰিব পাৰি আৰু কিদৰে বিয়পে সেই ৱেবিলাক মই আলোচনা কৰিম। HIV বিয়পাৰ প্ৰধান কাৰণ হৈছে আনছেফ ছেক্সুৱেল ৰিলেশ্যন। আমি যিকোনো ৰিলিজনৰ মানুহ হ'ব পাৰোঁ, আমাৰ যিকোনো ৰিলিজনত বিয়া পতাৰ নিয়ম আছে। গতিকে এজন মানুহে বিয়া পতাৰ পিছত নিজৰ স্ত্ৰীৰ বাহিৰে বেলেগ মানুহৰ লগত ছেক্সুৱেল ৰিলেশ্যন কৰিব নালাগে বা প্ৰস্তুত যাব নালাগে বা যিকোনো জেগাত আনছেফ ছেক্সুৱেল ৰিলেশ্যন কৰিব নালাগে। কাৰণ আমি সেয়া যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়া আমি এইডছ সমাজত কম বিয়পিব। দ্বিতীয়তে হৈছে ব্লাড ডনেশ্যন। ব্লাড ডনেশ্যনৰ জৰিয়তে যদি ইনফেক্টেড ব্লাড ডনেট কৰা হয় তেতিয়া হ'ব পাৰে, কিন্তু সেইটোৰ ক্ষেত্ৰত আমি চিভিল বা নাৰ্ছিং হোমবিলাকত ব্লাড ডনেট কৰা মানুহজনৰ HIV টেষ্ট কৰা হয়, গতিকে তাত চিন্তা কৰিবলগীয়া কাৰণ নাথাকে। 3 নম্বৰ হৈছে আমি যদি নিডিল, চিৰিঞ্জ বা ড্ৰাগ ইনজেক্টেড ইকুইপমেণ্ট যদি আমি শ্বেয়াৰ কৰোঁ তাৰ জৰিয়তে HIV পেচেণ্টৰ পৰা বেলেগলৈ HIV বিয়পে। 4 নম্বৰ হৈছে আমি যদি চেলুন এটাত গৈ তাত ইউজ কৰা বা শ্বেপ কৰা যিবিলাক ব্লেড আছে সেইবিলাক যদি আমি কাৰোবাৰ নখ কাটি থাকোঁ বা যদি ডাবল ইউজ কৰা হয় তেতিয়া তাৰ জৰিয়তে HIV বিয়পিব পাৰে। 5 নম্বৰ মাতৃৰ পৰা শিশুলৈ প্ৰেগনেঞ্চিৰ সময়ত HIV বিয়পিব পাৰে যদিহে সেই প্ৰেগনেণ্ট লেডিজনী যদি HIV ইনফেক্টেড হয় বা HIV ইনফেক্টেড মানুহজনীৰ পৰা ব্ৰেষ্ট ফিডিঙৰ জৰিয়তে কেঁচুৱাটোলৈ যাব পাৰে। গতিকে HIV ইনফেক্টেড মাতৃজনীয়ে বাচ্চাক বা কেঁচুৱা জন্ম দিয়াৰ পিছত লগে লগে তেওঁ ব্ৰেষ্ট ফিডিংটো বন্ধ কৰি দিয়া হয়। মই আজি এই আলোচনা কৰাৰ মূলতঃ এটা কাৰণ আছে। সেয়া হৈছে মই আজি ৰাতিপুৱা যেতিয়া চেলুন এটাত মই চুলি কটাব গৈছিলোঁ তেতিয়া তাত গৈ দেখিলোঁ যে 2জন মানুহে কেইবাটাও ব্লেড লৈ গৈছে। মই নাপিতজনক সুধিলোঁ যে সেই ব্লেডকেইটা কি কৰিব? তেওঁ ক'লে যে সিহঁতৰ নখ কাটিবৰ কাৰণে লৈ গৈছে। মই শ্বেভ কৰি থাকোঁতে সেই 2 বা 3 মিনিট পিছত এজন মানুহ আহি আৰু এটা ব্লেড লৈ পেলাই নিজৰ নখ কাটি আছে। আপোনালোকক শ্বেয়াৰ কৰিবলৈ এই কথাখিনি শ্বেয়াৰ কৰিবলৈ মই তেতিয়া চেলফি এটা মাৰি মই ৰাখি দিলোঁ প্ৰুফ হিচাপে যে মানুহবিলাকে কেনেকৈ বেলেগৰ ইউজফুল ব্লেড ইউজ কৰি নিজৰ বিপদ চপাই লৈছে। গতিকে মই মানুহজনক ক'লোঁ যে আমাৰ সমাজত ছ'চাইটিত এইডছ থকা পেচেণ্ট যথেষ্ট পৰিমাণে আছে। গতিকে সেই এইডছৰ পেচেণ্ট যদি চেলুনত আহে তেওঁলোকক শ্বেভ কৰে, গতিকে সেই ব্লেড যদি আপুনি ইউজ কৰিব পাৰে তেতিয়া যদি মানুহজন এইডছ আক্ৰান্ত হয় তাৰ পৰা ভাল মানুহৰ গালৈ এইডছৰ বীজাণু বিয়পিব পাৰে। গতিকে এনেকুৱা শ্বেভিং কৰা যিবিলাক ব্লেড আছে, ইউজফুল ব্লেড আছে, সেইবিলাক আপোনালোকে নখ নাকাটিব, তাৰ জৰিয়তে বিয়পিব পাৰে। আপুনি প্ৰস্তুত নাযাব পাৰে, আপুনি ছেক্সুৱেল ৰিলেশ্যন নকৰিব পাৰে, ব্লাড ডনেট নকৰিব পাৰে, কাৰোবাৰ পৰা ব্লাড নল'ব পাৰে, কিন্তু আপোনাৰো হ'ব পাৰে যদিহে এইডছ আক্ৰান্ত মানুহৰ শ্বেভিং কৰা যদি ব্লেডটো দি আপুনি নিজৰ নখ কাটে তাত ব্লাড কণ্টেক্ট হয়। কিন্তু মানুহজনে ক'লে
যেনে আপুনি ঠিকই কৈছে, ভাল কথাই কৈছে, মই বুজি পালোঁ, কিন্তু আকৌ মানুহজনে সেই ব্লেডেৰে নিজৰ নখবিলাক কাটি আছে। মই অবাক হৈ গ'লোঁ যে মানুহবিলাক কিয় এৱাৰ হোৱা নাই। মানে হয় এইডছৰ প্ৰতি তেওঁৰ ভয় নাই, বা এইডছ কি তেওঁ একেবাৰে বুজি পোৱা নাই, এইডছৰ ভয়াৱহতাৰ বিষয়ে তেওঁ একেবাৰে জ্ঞাত নহয়। গতিকে আমি ছ'চাইটিত এইডছ সম্পৰ্কে প্ৰতি বছৰে ডিচেম্বৰৰ 1 তাৰিখে এইডছৰ সজাগতা কৰা হয়। আমি ছ'চাইটিত ভালদৰে সজাগতা সৃষ্টি কৰিব লাগিব, আৰু সজাগতা সৃষ্টি কৰাৰ কাৰণে যে গভমেণ্টে দায়ী তেনেকুৱা নহয়, আমাৰ সমাজত আমি জনা মানুহখিনিও দায়ী। গতিকে আমি সজাগতা সৃষ্টি কৰিবলৈ মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এইডছ একমাত্ৰ সজাগতাৰ জৰিয়তে আমি প্ৰিভেণ্ট কৰিব পাৰিম। আশা কৰোঁ আপোনালোকে এই HIV পৰা নিজেও বাচি থাকক, আৰু এই HIV প্ৰিভেণ্ট কৰাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, বেলেগকো HIV পৰা প্ৰিভেণ্ট কৰক। আশা কৰোঁ আপোনালোকে যথেষ্ট উপকৃত হ'ব, আৰু মই সজাগতা সৃষ্টিৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ। জয়তে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা পুনৰবাৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। ধন্যবাদ।